মূলাসন গ্ৰহণ কৰিবৰ কাৰণে ইন্দ্ৰেশ্বৰ নাথ মাজুলী আৰু আমাৰ বিজয় মুৰুলীৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আইসকলকো নামঘৰ ভিতৰত আসন ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো খোৱা বোৱা বন্ধ কৰি আমাৰ নামঘৰতে আসন ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আঞ্চলিক বৈদিক সমাজৰ বয়োজ্যেষ্ঠমৰ পিতৃগুৰুসকল, বয়োজ্যেষ্ঠমৰ আইমাতৃসকল, যুৱক যুৱতী সকল তথা জামুগুৰি লক্ষীপথাৰ গাঁৱৰ সমূহ ৰাইজ তথা আমাৰ বেলেগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ সম্মুখে আমি যে আত্মীয় অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী ইতিমধ্যে আহি আমি ভাগৱত পাঠৰ কাৰ্যসূচীত উপস্থিত হৈছোঁ। সেয়ে আমি ভাগৱত পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। ভাগৱত পাঠ আৰম্ভ কৰাৰ লগে লগে আমাৰ পাঠকীসকলে যি হেৰি কৰে তাত যাতে দবা কাহ কমল সকলো বাজি উঠে তাৰ প্ৰতি সকলোকে সাৱধান হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি সদৌ পাঠকসকলক আমাৰ কমিটিৰ তৰফৰ বিনম্ৰ এটি অনুৰোধ জনাব বিচাৰিছোঁ যাতে পাঠকসকল সম্পূৰ্ণ নিয়ম শৃংখলা মানিব লাগিব, অন্যথা কিন্তু আমি পাঠৰ আসনত পঢ়িবলৈ নিদিলে অসন্তোষ কৰিব নোৱাৰিব। যিহেতু আমি আসন সংৰক্ষিত আসন এভাগ আমি প্ৰতিষ্ঠা কৰিছোঁ, সেই আসনত বহিবলৈ হ'লে 3 বছৰ সম্পূৰ্ণ তেওঁ লাগিব, অৰ্থাৎ তেওঁ গুৰুদেৱ নামভকত 4টি বস্তুৰ বিষয়ে অৱগত হ'ব লাগিব আৰু তেতিয়াহে সেই আসনত তেওঁ বহিব পাৰিব। এয়া কিন্তু আমাৰ কমিটিৰ ফালৰ পৰা সকলো পাঠকলৈকে আমি বিনম্ৰভাৱে অনুৰোধ জনাই আমি আমাৰ পাঠকক পাঠ আৰম্ভ কৰিবৰ কাৰণে কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু আন্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু কৃষ্ণ পরম শ্রদ্ধা বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু মোৰ চিৰ নমস্য পিতৃতুল্য বয়োজ্যেষ্ঠ বৈষ্ণৱসকল, পূজনীয়া মাতৃতুল্য আই মাতৃসকল আৰু এই অনুষ্ঠানৰ
উদ্যোক্তাসকল, কণ কণ মইনা-মইনী সমূহে এই হৰিৰ গৃহত উপস্থিত সমস্ত বৈষ্ণৱবৃন্দলৈ সৰ্বপ্ৰথমে আমাৰ শতকৌটি প্ৰণিপাত নিবেদন কৰিছোঁ। আজি লক্ষীপথাৰ অঞ্চলৰ সকলো বৈষ্ণৱ একত্ৰিত হৈ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰখানি 7 দিন 7 ৰাতি ধৰি এই পবিত্ৰ হৰি মন্দিৰত শ্ৰৱণ কীৰ্তনৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াত পাঠৰ শুভাৰম্ভ কৰিবৰ বাবে আমি এই 2 অভাজনক কমিটিৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ দায়িত্বভাগী অৰ্পণ কৰিছে। সেয়ে আমি পাঠৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। অৱশ্যে আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাহাৰো শকতি বুলি এষাৰ কথা আছে। গতিকে পাঠৰ আৰম্ভণিৰ আগতেই আপোনাসকল বৈষ্ণৱবৃন্দৰ ওচৰত আমি আজ্ঞা প্ৰাৰ্থনা কৰিছোঁ। অৱশ্যে আমি সিমানৰ যোগ্য পাত্ৰ নহয়। আমি হলো অতি মহামোহমতী। আমাৰ কায় বাক্য মন চিত লোভ মোহ কাম ক্ৰোধ অনেকখিনি অপৰাধ হ'ব পাৰে। এই অপৰাধৰ নিমিত্তে আপোনাসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কাৰণ আপোনাসক ভকত বৈষ্ণৱে ক্ষমা কৰিলে আমাৰ পৰম গুৰু প্ৰভু দুজনায়ো আমাক ক্ষমা দিব। সেই আশাৰে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি আমি পাঠৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি জয়ধ্বনিৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনাৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। আৰু এই জয়ধ্বনি দিয়াৰ লগে লগে দহা কাহ উৰুলি ধোপাৰ সমস্ত যাতে সমবেত হয় তাৰ বাবে আমি আশা ৰাখিছোঁ। কৃষ্ণ। ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে স্মৰণ দুতৈ তৃতীয় চতুৰ্থে যাৰ হুৱে উদয়
নাভি দেখে পঞ্চম কষ্টকে বৈকষ্ট অষ্টমে অষ্টমে কর কমল যুগ এরা কণ্ঠ দেখে নবমদ কমে দ্বার তুণ্ড একাদশে ললা দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ প্ৰমাল সদৃশ বৰ্ণ শ্যাম কলে অৰ হৰে ৰাম ৰাম। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ওম নমো ভগৱতে বাসুদেৱায় শ্লোক জন্মাদ্যস্য যতো হৃদয়দিতরতো ষষ্ঠসভিজ্ঞস্বরতো তেনে ব্রহ্মহৃদয়াদি কবয়ে মুহ্যন্তি চক্ষুরয় তে দুবারিমৃদং যথা বিনিময়ো যত্রাতিকর্গো বমৃষা ধন্নাসেন সদা নিরস্ত কুহকং সত্যং পরম ধীমহি ধর্ম প্রযোজিত কৈতমোহত্র পরম নির্মত্তরণং সতং বেদং বাস্তবমত্র বস্তু শ্রীমদং তাপত্রায় মূলনম শ্রীমদ ভগবতে মহামুনি কৃতে কিংবা পরৈরীশ্বর সদ্য হৃদয়রুদ্ধে ভক্ত পৃথিবীস্তু সুভৃতক্ষণাৎ নিগম কল্পতরু গলিতং ফলং সুখমুখাদমৃত দ্রব্য সংযুতং প্রিয়ত ভগবতং রসমালায়ং মুহুরহু রসিকা ভুবি ভাবুকা হরে কৃষ্ণ। পদ মঙ্গলাচরণ আৰু ঋষি প্ৰশ্ন রাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর যার গাখিরে বহে ব্রহ্মা হরি হর মজ্জ গুরুময়াদি অংশ অবতার দ্বার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার নমো মধুমূর রিপু হরি অচ্ছদ উত্তময়াতি ভুয়দা কস্মরি সমস্তে জগত উদ্ধার পদার নাম হে নয় কৃষ্ণ করু সহস্র প্রণাম প্রভু ভগবত ভগ
কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ এৰামে প্ৰথম সংঘৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে ৰাম সংক্ষেপ কৰিয়া যুধা ক্ৰিয়াতাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষে ক্ষেত্ৰ মহাপুণ্যস্থান হে ৰাম মান্য কৰি ভূত কপা দিলা তথা কৌলক প্ৰমুখে শুনে ভাগৱত কথা কৌলক পদ্ধতি শুনা ভূত মহামানী পৰম পাতকী কলি পালে হেন জানি আৰম্ভিৰ যজ্ঞ আশী সহস্ৰ বছৰ ধূমে ধূম্ৰবৰ্ণ ভৈল কলেব যিটো কৰ্ম কৰবাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি চিন্তি মহাগীত কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ কাম মহাভক্তি শ্ৰৱণ কীৰ্তন ইহা কোন জানিয়ান কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা পুত যেন মতে তৰো ইহাতে আমাৰ লীল মহাভাগ তুমি হেন মহন্ত পালো ভাগ্য লাগ যত স্বৰ্গ সুখ দিতো মুখ সুখ মূল ভগতৰ সংকৰ সকলো হিতুল আকাশে শংকৰ ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু এক ক্ষণ মানে যেটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আমাৰ জীৱন যাই বৃথা কৃষ্ণ তবৰ পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত তেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন দুখ পালো মাত্ৰ আবে কহি উপ মহা ভাগৱত শাস্ত্ৰ
বিষ্ণু বৈষ্ণবর কিঞ্চি নাহিবে দুই কথা করে পাত কর কম্ভসে শুনিব আমি কৃষ্ণর চরিত্র এদিকে তারিবে আমি দূর ঘোর কলিত দেবর দুর্লভ মুনি মহাভাগ শ্রীমতে পালন্ত পরি কাঙ্কলাগ বৈকুণ্ঠর শাস্ত্র বেদন্তর তত্র ক্ষত দিন কইলা মহাভাগবত ইহে তোরা কয়াকি জংছিলে কৈখকে পাইলা গতি ভাগবত শ্রবণ মনতকে বৈষ্ণব বিতন্দ মুনি গেইসাওয়াতে কহিও কপুতয়ান কথা কোনো পাতে হেল গুণী পুত বিনা